নমস্কাৰ ফ্ৰেণ্ড, আজি কুইক ৰেচিপিত লৈ আনিছোঁ এখনি ভাজিৰ ৰেচিপি, বেঙেনা আৰু আলুৰ ভাজি। কেনেকৈ 5 মিনিটৰ ভিতৰত বেঙেনা ভাজি জুতি ল'ব পাৰি তাকেই মই মোৰ পাকঘৰত আপোনালোকক দেখাবলৈ ওলাইছোঁ। আহক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কেৰাহী গৰম হ'বলৈ দিলোঁ, তাৰপাছত ইয়াতে তেল এড কৰিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে পিঁয়াজ এড কৰিম। পিঁয়াজখিনি অকণমান পকি যোৱাৰ পিছতে ইয়াতে মই আলুখিনি এড কৰি দিম। আলুখিনি অকণমানি ভাজি লৈ মই আলুখিনি অকণমানি সময় ভাজি ল'ম, যিহেতুকে আলু সিজিবলৈ অকণমান দেৰি লাগে আৰু বেঙেনা তৎক্ষণাত সিজি যায়। আলুখিনি অকণমান ভাজি লৈ মই ইয়াতে কাটি লোৱা বেঙেনাখিনি এড কৰি দিম। এতিয়া বেঙেনা আৰু আলু ভালকৈ লৰাই তেলখিনিত ভাজি ল'ম। হালধি, নিমখ সোৱাদ অনুযায়ী। এতিয়া মই আকৌ এবাৰ লৰাই দিম আৰু এনেকৈ মই 2 মিনিটমান আলুখিনি আৰু বেঙেনাখিনি ভাজি ল'ম। তাৰ পাছত এখন ঢাকনিৰে 3 মিনিটৰ কাৰণে মই কম জুইত বেঙেনা আৰু আলুখিনি সিজিবলৈ দিম। 3 মিনিট পিছত মোৰ বেঙেনা আৰু আলু ভাজি হৈ গ'ল। তো এনেকৈ আপোনালোকেও 5 মিনিটৰ ভিতৰত সোৱাদ লগা জুতি লগা এখনি ভাজিৰ ৰেচিপি বনাই খাব পাৰিব। আৰু এই বেঙেনা আৰু আলুৰ জুতি গৰম ভাতৰ লগত অতিকৈ সোৱাদ। তেনেহ'লে ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু চেনেলত যদি আপুনি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।